हेलो गाइस আপোনালোকক মোৰ ডিপ্ৰি চেনেললৈ স্বাগতম জনাইছো আৰু আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় বেয়া পায় সকলোবোৰ ক'ব মই ভাবিছো আপোনালোকে বেয়া পায় মোৰ ভিডিঅ'বিলাক নেচায় দেখোন কোনো আপোনালোকে চাব আকৌ ভিডিঅ' মই কি বনাও কি নবনাও কেনেকুৱা হৈছে আৰু কেনেকৈ কৰিব লাগিব সেইবোৰ ক'ব আকৌ মইতো ভালকৈ নাজানো ন আৰু আজি মই কি কৰিব লৈছো আপোনালোকক দেখাইছো আজি মই কি কৰিব লৈছো জানেনে আজি মই চুলিত আমলখি লগাম বুলি ভাবিছো যেটো পানীত যে ভৰাই থৈ দিয়ে আমলখিবিলাক চক আকৌ কেনেকুৱা আমলখিখিনি চুবলৈ ঘিন লাগিছে মোৰ এতিয়া এইবোৰ উলিয়াই মেলি বেছিটো নালাগে চুলিটো বেছি নাই শেষেই হৈ গৈছেগৈ আকৌ এতিয়া আমলখি আৰু ভৰাব লাগিব আৰু চাই লওঁ এইবিলাক উলিয়াই কিনে লাগিছে চুবলৈ যাব চাগে এইবিলাকৰ পৰা যেটো আমি এইটো পুৰা আমলখি চক পুৰা আমলখি ধুনীয়া হৈ আছে কিন্তু ইয়াৰ পৰা আমিটো গুটিটো উলিয়াব লাগিব যোৱাবাৰ যেটো মই উলিয়াইছিলোঁ পুৰা মিক্সিত পিছি দিছিলোঁ পুৰা বেছি পানীয়া টাইপৰ হৈ গৈছিলে এবাৰ ভাবিছোঁ মই হাতে উলিয়াই দিওঁ হাতে হেৰি কৰোঁ নেকি এনেকৈ কৰি দেখিছে এনেকৈ কৰি ওলাই যাব আৰু এইটো গুটিটো পেলাই দিম এনেকৈ গুটিবিলাক উলিয়াই দিম কিন্তু দেখিবলৈ ঘিন লাগে বা বেয়া লাগে কিন্তু চুলিত যেতিয়া লগাই লোৱাৰ পিছত মানে এটা বেলেগে লাগে আৰু কণ্ডিচনাৰ জৰুৰত নাই মানে কণ্ডিচনাৰ লগাই আমি যেটো এটা চুলি তাতকৈ বেছি মানে এইটো ভাল হৈ থাকে চুলি হৰাটো অলপ কম হয় মোৰ কাৰণে কম হয় বেলেগৰ নাজানো কি হয় কিন্তু মই ভাল পাওঁ আৰু এইটো আৰু সৰুতেও যেটো এইবোৰ লগাইছোঁ আমি ভালে লাগে লগাই চুবলৈ ঘিন লাগে আগতে মাহঁতে এইবোৰ কৰি দিয়ে অকল লগাইহে দিয়ে আৰু চুলিখিনি লৈ থাকোঁ অকল সেইটোৱে ভাল লাগে কিন্তু এতিয়া চব কৰি ল'ব লগা হৈছে নিজে কৰি ল'বলৈ টান লাগে দেই এইবোৰ ন মোকে কৰি যদি আৰামত দিলেহেঁতেন মস্তিছে লগাই ল'লোঁ চব উলিয়াই ল'লোঁ অলপ সানি দিম আৰু আমি যেনেকৈ পিটিকা বনাওঁ যে আলু পিটিকা বনোৱা নিচিনা মিক্স কৰি দিয়াৰ পিছত পাৰ্চেল এটা আহিছে যেন পাইছোঁ 1 মিনিট ৰখিব চুলিখিনিত মই এইটো যেটো আমলখিখিনি মই এতিয়া গলাই ল'লোঁ এইখিনি লগাবলৈ কাৰণে প্ৰথমে মইতো ফনিয়াই ল'ব লাগিব চুলিটো বৰ বেয়া হ'লে চুলিখিনি চাওক আকৌ কেনেকুৱাখিনি হ'লগৈ দেখাবলৈ লাজ লগা হ'ল মানুহৰ আগত আৰু এতিয়া লগাই লওঁ কেনেকুৱা হৈ যায় আকৌ এইটো ৰিজাল্ট দেখাম বাৰু এতিয়া চুলিতটো আমলখি হৈ গ'ল এতিয়া ফেচটোতো কিবা এটা কৰিব লাগিব ফেচটো কি কৰিম মই কি কৰোঁ দেখাম হা সপ্তাহৰ মূৰত মই ভালকৈ পুৰা পানীয়ে ধুই ল'লোঁ হা ধুই ইয়াত আছে গাখীৰ অলপ কটনত লৈ
পূৰা ফেচত লগাম। গাখীৰটো কি হয় মোৰ কাৰণে বহুত ভাল, মানে মই গাখীৰ লগাওঁৱে আগৰ পৰা। চবকে গাখীৰটো অৱশ্যে বহুতে নলগায়, কিন্তু মই লগাওঁ, কিন্তু বেছিভাগেই লগায়। পূৰা ফেচত হেৰি হোৱাৰ পিছত, গাখীৰটো লগোৱাৰ পিছত আৰু অলপ লগাই লওঁ। লগোৱাৰ পিছত এইটো অলপ মাছাজ দি দিম, মানে ক্লিনজাৰ কৰাৰ টাইপত। আপোনালোকে ফেচিয়েল কৰে ন, ফেচিয়েল কৰিলে ক্লিনজাৰ কৰে ন, ক্লিনজাৰ নিচিনাই গাখীৰটোৱে অলপ স্কিনটো হেৰি কৰি লওঁ। যেতিয়াই ঘৰত থাকোঁ তেতিয়াই কৰোঁ আৰু, কেতিয়াবা সপ্তাহৰ মূৰত হয়, কেতিয়াবা মাহেকৰ মূৰত, 3 মাহ 4 মাহ মূৰতো হৈ যায় কেতিয়াবা। চব গোটেইবিলাক মোৰ স্কিনত সোমাই গ'ল। এতিয়া মই এইটো ভালকৈ মুচি ল'ম। এটা কটন দি, এইটো কটন দি এইবিলাক মুচি ল'ম আকৌ। বৈ আহিছে একদম আমলখিৰ ৰস। এতিয়া হৈ গ'ল। আৰু এতিয়া এইবোৰ হোৱাৰ পিছত কি হৈ গ'ল, আমাৰ ডেড স্কিনবিলাক থাকি যায় ন, যিমান যি ক'লেও ডেড স্কিনবিলাক গুচাবৰ কাৰণে মই কিন্তু বজাৰৰ একো ইউজ নকৰোঁ। মই কৰিম আমাৰ নেচাৰেল যিটো থাকে চেনিটো। চেনি আমাৰ ইয়াত ডেড স্কিন যিমান থাকে নহয় স্ক্ৰাবৰ কাম কৰেহি। চেনি আৰু নেমুৱে আমাৰ যিটো ছানটেইন হৈ যায় ন ৰ'দত, এইটো ৰিমুভ কৰিব। চেনি এতিয়া মই ইয়াৰ ওপৰত এপ্লাই কৰিম, চেনি আৰু নেমুৰ ৰস। তো চাওক মই কেনেকৈ আকৌ সেইটো কৰিছোঁ। ইয়াত আধা চামুচ চেনি লৈ লৈছোঁ আৰু নেমু অলপ ৰস দিম। ইয়াত নেমু ৰস দি মিক্স কৰিম, এইটো পূৰা মিক্স হৈ যাব। মিক্স হোৱাৰ পিছত মই ইয়াত এইবোৰ ল'ম আৰু স্ক্ৰাব কৰিম। ইয়াত মই বজাৰৰ এইবোৰ পেকবোৰ বা স্ক্ৰাববোৰ ইউজ নকৰোঁ, মানে কি হৈ গ'ল মোক শ্বুট নকৰে মানে, তো সেইটো কাৰণে শ্বুট নকৰে, কিবা কিবি ওলাই যায়। সেইকাৰণে মই কি কৰোঁ, এনেকৈয়ে কৰোঁ। আৰু আপোনালোকেও কৰিব পাৰে। বহুতৰে চেঞ্চিটিভ স্কিন থাকে, বহুতৰে নোৱাৰে বজাৰৰ যিবিলাক প্ৰডাক্ট থাকে, তো এইবিলাকে আপোনালোকে কৰিব পাৰে। এইটো আপোনাৰ, কিন্তু এইটো আপুনি যেতিয়া কৰিব ৰাউণ্ড কৰি শ্ল'লি এনেকৈ কৰি লাহে লাহে কৰিব। স্ক্ৰাবটো হৈ গৈছে, দেখিছে? ইয়াত যিমান ডেড স্কিন থাকে সেইবিলাক এৰি যাব। আৰু টেনিংবিলাক যিটো এতিয়া ইমান গৰম ৰ'দত চবৰেতো ওলাই পৰে ন, ওলাই মেলি মানে যিবিলাক হেৰি হৈ যায় এইবিলাক টেনিংবিলাকো ৰিমুভ হৈ যাব।
এইটো হৈ গ'ল। এইটো হোৱাৰ পিছত এইটো ভালকৈ ভাল পানীৰে ধুই মেলি ৱাছ কৰি টিচু বা কিবাহে মচি ল'ব ভালদৰে। মই এতিয়া পূৰা ভালদৰে ধুই ল'লোঁ, দেখিলে পূৰা ভালকৈ ধুই মেলি এতিয়া এইবোৰ কৰাৰ পিছততো কিবা এটাতো পেক লগাব লাগিব ন। মই সেইকাৰণে কি কৰিম, হানি লগাম। হানিটো লৈ পূৰা স্কিনত চুলিবোৰ খালি আগতীয়াকৈ আঁতৰাই ল'ব হা। এইটো অলপ আঠা আঠা টাইপৰ থাকে ন। আপোনালোকে এতিয়াতো বাৰু মই হেৰি লগাইছোঁ বুলি একো চুলিবিলাক ভালদৰে হেৰি কৰা নাই। আপোনালোকে কিন্তু পূৰা ভালদৰে হেৰি কৰে। এইটো পেক লগাওঁতে পূৰা চুলিবিলাক আঁতৰাই ল'ব। এইটো অলপ আঠা আঠা টাইপৰ থাকে ন, চুলিত লাগি যায়। আৰু এইটো লগোৱাৰ পিছত অলপ মাছাজ দি দিব। অলপ মাছাজ দি দিব। নিজেতো অলপ মাছাজ দিবলৈ অসুবিধা হয় বাৰু, কিন্তু অলপ যিমানটো পাৰে সিমানটো মাছাজ দি দিব। আৰু 15 মিনিটৰ কাৰণে স্কিনটো হেৰি কৰি দিব। 15 মিনিটৰ কাৰণে থৈ দিব। এতিয়া 15 মিনিট থৈ ধুম। আৰু কাৰোবাৰ এনেকুৱা পৰিস্থিতি হৈ পাইছেনে, গা ধুব লাগোঁতে চেম্পু খতম, গা ধুব লওঁতে চাবোনটুকুৰা অকণমান আছে, আৰু মোৰ আকৌ কি হ'ল, ঘৰ মুচিব লওঁতে এইডালে ভাঙি থাকিলে। এতিয়া আৰুতো নাই, এতিয়া কেনেকৈ মুচোঁ এইটো? সেইকাৰণে ইয়াকো এটা বুদ্ধি কৰিম। আৰু এতিয়া মই ইয়াকো পেলোৱা বিধৰ মানুহ নহয়, ইয়াকো খটাম মই, পইচা উচুল কৰিহে কেনেকুৱা বনাই আছোঁ চাব। চক কি ধুনীয়া বনাই দিলোঁ ন। এতিয়া আকৌ মুচিবলৈ পৰা ষ্টাৰ্ট কৰিবলৈ পাৰোঁ। চক দেখিলে, আকৌ মুচিব পাৰোঁ। ই আকৌ যাব 6 মাহমান, এনেকৈ 6 মাহ নাযায় অৱশ্যে, এনেই কৈছোঁ আৰু 6 মাহ যাব বুলি। তথাপিও অৱস্থাটো চাইডত লাগিছে ন, আৰু যাব। 15 মিনিট হৈ গ'ল। মই যিটো পেক লগাই থৈছিলোঁ হানি দি, সেইটো এতিয়া ধুই দিলোঁ। ধোৱাৰ পিছত অলপ ৰ'জ ৱাটাৰ মুখত মাৰি দিব, লগাই দিব। আৰু এনেকুৱা কৰি দিলোঁ। বাছ এতিয়া মোৰ ফেচটো কেনেকুৱা লাগিছে, যিহে ঘূৰি ফুৰোঁ, ফেচডালৰ অৱস্থাই বেয়া। তথাপিও আগতকৈ অলপতো ভাল হৈছে, চফা হৈছে। আপোনালোকেও কেনেকুৱা পাৰে যদি কৰিব, যদি আপোনালোকে বাহিৰৰ একো ইউজ কৰিব নোৱাৰে মোৰ নিচিনা। নহ'লে
বহুতে কেয়াৰ নকৰি পিনে কি হৈ যায়, স্কিনটো বেয়া হৈ যায় ন। আজিকালি যিহে পৰিস্থিতি, মানুহৰ বেমাৰ আজাৰ কিমান হৈ থাকে, চবতো দৰৱ পানী খাই থাকিব লগা হয়। দৰৱৰ কাৰণে কিমানৰ কাৰণে চুলি সৰে, স্কিন লুজ হয়, ৰিংকলছ পৰে, ডাৰ্ক চাৰ্কল হৈ যায়, মানে বহুত বিভিন্ন ধৰণৰ বেমাৰ। আৰু নিজক সেইকাৰণে কেয়াৰ কৰিব। আৰু হেপ্পী থাকিলে হেপ্পী। আৰু মই বিশেষকৈ ভাবোঁ ধুনীয়া থাকিলে মানুহ হেপ্পী থাকে নেকি বেছি। বৰ ঘমন থাকেতো ধুনীয়া মানুহ, কিন্তু মোৰ ঘমন নাই, দুটাও নাই যে, ঘমনো নাই, পইচাও নাই। অ' গড। হাই, এতিয়া চব পূৰা চুলি ধুই দিলোঁ আৰু এতিয়া শুকুৱাইও দিলোঁ। কেনেকুৱা দেখিছে চুলিখিনি? একো নালাগে চব। ধুনীয়া লাগিছেনে? আৰু আপোনালোকে এনেকুৱা ট্ৰাই কৰি ল'ব চব। চুলি কেনেকুৱা এনেকুৱা একদম আপোৰ জাবোৰ হৈ আছিলে, আৰু এতিয়া চব চুলি শুকুৱাইও দিলোঁ, হেৰি কৰি দিলোঁ। আপোনালোকে আকৌ ষ্ট্ৰেইট কৰিছে বুলি নাভাবিব, মোৰ চুলিয়ে এনেকুৱা ষ্ট্ৰেইটে চিধাই হয়। বহুতো ডাউট থাকে যে ষ্ট্ৰেইট মাৰি লৈছে, আইৰণ মাৰি লৈছে, কিন্তু নহয়, মোৰ এনেকুৱাই চুলিটোৱে তেনেকুৱা আছে। কাটিলে একো শ্ব' নোলায়, দেখিলে ন? তো অ'কে, ঠিক আছে। আপোনালোকে মোৰ ডিপ চেনেলটো চাব আৰু ভালকৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ ভাল ভিডিঅ' এটা দিম বুলি আকৌ আশা থাকিল। ভালকৈ দিম, আপোনালোকে চাবলৈ কিন্তু প্লিজ চাব আৰু মোৰ ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই, আৰু লাইক কৰিব। বাই।